মামনি চুলাই খালো বুলিয়ে মোক ঘৰৰ প্ৰমাণ জাননে চুলাই কি দাম। মামনি মামনি দাদা কোন এইখন কেৰে মোৰ ঘৰ হয়নে নহয়? আহি যে মানুহটোৱে 2-3বাৰকৈ দৰ্জাখন খুলিব লাগে। কেলে মানুহজনী আছে ভিতৰত? দাদা কোন? দাদা খুলিছেনে? নহ'লে মই দৰ্জা ভাঙি দিম এতিয়া। জল্দি খোল। আমাৰ চুলাই মাষ্টৰ আহিলেই হ'ব না। দিনৰ দিনটো চুলাই খাব, খাই লৈ ৰাতি হ'লে আহি পেলাই ঘৰত হুলস্থুল। কিয়নো মোৰ এইটোলৈ আহিছিলোঁ? মোৰ কপালখনি ফুটা আছিল নে কি নে পিতায়ে চাই দিয়াটোলৈ যোৱাহেঁতেনে মই বৰ শান্তিত থাকিলোহেঁতেন। কি হ'ল মোৰ কপালখন, মোৰ সংসাৰখন। আৰু এতিয়া মোৰ চুহি কাটছে তেজকেইটোপা। গৈছোঁ ৰ'ব মদাহী ৰাত চব চলা। আহক মই এই মুতনি সোপা হ'বলৈ খাই আহিলগৈ। আহক সোমাই আহক। কথা কওঁতে একেবাৰে চাই চিতি কথা কবি, নহ'লে মুখত কাটুককৈ লগাম, একে থুতৰিটো বাহিৰ হৈ যাব বুজিছনে? কথা একেবাৰে চাই চিতি কবি। তই কি ভাবিছ খাব পাৰোঁ অকণ, কিন্তু খালেও আমাৰ ৰেঞ্জ আছে। তই দেখিলি নে দেশত লকডাউন হৈ গ'ল, কিন্তু আমাক যদি ৰাখিব পাৰিলে? নোৱাৰে। আমি আটাইতকৈ দেশত GST টেক্স দিয়া মানুহ, গতিকে আমাৰ ওপৰত কোনো নাই। আমাৰ নিচিনা দেশ প্ৰেম মানুহ কাৰো নাই। আমি হৈছে গোটেই মানুহখিনি যিখিনিয়ে দেশ চলাই আছোঁ, দেখিলি নহয়? গতিকে আমাক কথা কওঁতে অকণমান ভাবি চিন্তি কথা কবি। আৰু স্পেচিয়েলি মোক কথা কওঁতে ভালকৈ কবি, নহ'লে একে কাটুককৈ লগাম মুখদি একেবাৰে চব ওলাই যাব একেবাৰে। হয় আমিতো আৰু মাৰ ধৰ খাবলৈহে আহিলোঁ, আৰু আমি আৰু কিনো ফুটা কপাল লৈ আহিলোঁ। এই পিতাই কৈছিলে বোলে এইটো এটা 1 নম্বৰ বনাইহি, কিন্তু মই বিশ্বাস নকৰিলোঁ। যি একেবাৰে মিঠা কথা ক'লে, মই অমুক দিম, মই তমুক দিম, মই তাজমহল কিনি দিম তোমাৰ কাৰণে। এতিয়া সেই বটল কিনি নিজে খাই আছে। চালা তেজটোপাল মোৰ একে চুহি খালে, শেষ কৰিলে আৰু মোৰ জীৱনটো দেই। তেজ খোৱা কিছুমান চালা মোক শেষ কৰি পেলালে। মামনি হ'ব দে আৰু, মোৰ মুখেদি ওলাই গ'ল আৰু দে। তই ইমান একেবাৰে দুখ কৰিব নালাগে। মই জানো তোক মৰম নকৰোঁ, ময়োতো মৰম কৰোঁ তোক। এতিয়া হ'ব দে আৰু, তই ইমান দুখ কৰিব নালাগে। এই চকীতে বস, মই একদম ধুনীয়া ফ্ৰেছ গান এটা লিখি আনিছোঁ, তোক মই শুনাওঁ। তই শুনি কবি, তই একদম ফিদা হৈ যাবি। মোৰ ৰেঞ্জৰ গান তই শুনিছা? শুনি আছোঁ শুনাওঁ। কিনো সেই মদভাটিৰ পৰা এখন ৰচনা লিখি আনিছে নাজানো আৰু। শুনাওক। শুন ভালকৈ শুনিবি দেই, একদম মজা গান। য়ৌ শুন হেৰ কথাতে টাউনৰ ডেকাতে আজিকালি গাঁৱতো বিয়েৰ পায়। আবকাৰী বিভাগে মডিফাই কৰিছে আজিকালিৰ হেনো লোকেল চুলাই। ইমানতো যদি মনেতো নামানে জানে মইনা, আনি দিম কিনি ধাবা দোকানৰ RS আৰু চুলাই। য়ৌ বুটমাহ কেঁচা চানা আগৰ পৰাই তিয়াই থবি, চিচা গিলাচ চিগাৰেটো যোগাৰ কৰি আনি থবি। তেতিয়াহে গম পাবি গাহৰি মাংস থাকিব, RSও থাকিব, লাও পানীও থাকিব, বিয়াৰ বটলো থাকিব। আনে যদি উল্টা পুল্টা কাজিয়া চাজিয়া কৰে, কোনে ৰিক্স ল'ব? সেই বুলি কিন্তু পুতুকনক বেয়া পালে নহ'ব, সেই বুলি কিন্তু কণপিতক বেয়া পালে নহ'ব। য়ৌ কয় এতিয়া কেনেকুৱা পালি শুনি? দেখিছনে? একদম ফ্ৰেছ গান একদম বনাই আনিছোঁ মই। হয় নেকি? চাওঁ সেই মদৰ বটলটো ক'লে গ'ল? মদৰ বটলটো চাওঁ ক'ত গ'ল? হয়তো দেখোন টেবুলৰ তলতে আছে। সেইটো পাইছোঁ দেখিছোঁ। তয়ো দিবি নেকি এপেক? দে মোৰ লগত একেলগে দিবা। কিয় নহয়, মোক সেইটোহে বাকী আছেগৈ, হয় নহয়? চাওঁ এই মূৰটো একেবাৰে ফালি দিওঁ, এই বটলটোৰ সৈতে একেবাৰে ইয়াত তেজ খুৱাই গান বনাইছে। গান বনাইছে। চাওঁ মূৰটো ফালি দিওঁ, মদৰ ভাতিত আৰু কি বেলেগ গান শুনিব পাব? এয়াই পাগল হৈছে নেকি তইতো? মানে মোৰ ফালি যাব, এইটো চিচা বটল হয়। মই ধেমালিহে কৰি আছিলোঁ, এনেহে কৈছিলোঁ। আজি তোৰ মই মোৰ ফালিমে, তই এইখন খাই লৈ পেলাই এখন নতুন কি কৰিবি ঘৰত? তোৰ আজি মই মোৰ ফালিহে এৰিম। হ'ল ভাল, এজনী দেখোন পাগল হোৱা নিচিনা লাগিছে। গাত পৰিব নামাৰিবি।